1 কেজি वाला মাছ উঠিছে আজি খাম দেই মাছ আমি 4-5 কেজি মাছ আনিছোঁ উঠাই একেবাৰে আজি পুৰা খাম আৰু এয়া মাছ বনাবলৈ আমাৰ হেৰি টাৱাখন মানে বেয়া হৈ গ'ল সেইকাৰণে এতিয়া চচৰ সাফৰখনতে বনাইছোঁ আৰু দেই মাছজনী দি দিছোঁ দেই আজি বেলেগ ষ্টাইলত বনাই খাইছোঁ দেই নিমখ অকণ ছটিয়াই দিছোঁ অকণমান ছটিয়াই দিছোঁ ওপৰে হাই গাইছ এয়া মাছটো ভজা হৈ গৈছে এইটো খাম আৰু এতিয়া এয়া বিলাহী কাটি লৈছোঁ পিঁয়াজ টেঙা তাৰপৰা এয়া চাটনি জলকীয়া নৰসিংহ পাত লৈছোঁ দহি মজা বিলাহী মাছ টেষ্টি